কৃষ্ণৰাম সকলো দৰ্শককে স্বাগতম জনালোঁ। বিভিন্ন গছৰ ডালৰ দাঁতনেৰে দাঁত পৰিষ্কাৰ কৰি কেনেকুৱা উপকাৰ পাব পাৰি এই বিষয়টোৱে আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। দীৰ্ঘদিনলৈ দাঁত দুপাৰি ধুনীয়া আৰু মজবুত কৰি ৰাখিবলৈ হ'লে টুথপেষ্ট আৰু ব্ৰাছৰ ব্যৱহাৰৰ উপৰিও বিভিন্ন সোৱাদযুক্ত গছৰ ডালৰ দাঁতন ব্যৱহাৰ কৰাটো খুবেই দৰকাৰী। মানুহৰ দাঁত দুবাৰ গজে। 6 মাহৰ পৰা 2 বছৰলৈ 20ৰ পৰা 24টা গাখীৰ দাঁত গজে। এই গাখীৰ দাঁতবোৰ 6 বছৰৰ পৰা 12 বছৰৰ ভিতৰত সৰি যায় আৰু পুৰণি দাঁতৰ ঠাইত নতুন দাঁত গজে। এনেদৰে 28টা দাঁত গজাৰ পিছত তল আৰু ওপৰ পাৰি দাঁতৰ একেবাৰে শেষত দুটাকৈ গুৰি দাঁত গজে। 30 বছৰৰ ভিতৰত এই গুৰি দাঁত 4টা গজে। 32টা দাঁত গজাৰ পিছত দাঁত গজা পৰ্ব শেষ হয়। 30 বছৰৰ পিছত কিবা কাৰণত দাঁত সৰিলে তাৰ ঠাইত নতুন দাঁত নগজে। গতিকে দাঁত দুপাৰিৰ পৰা এটাও দাঁত নসৰাকৈ বৃদ্ধকাললৈ ৰাখিব পৰাটো নিৰ্ভৰ কৰিব আপোনাৰ যতনৰ ওপৰত। দাঁতনেৰে দাঁত খহিবলৈ এডাল সতেজ দাঁতন ল'ব লাগে। তাৰপিছত দাঁতনডালৰ আগ অংশ প্ৰথমতে চুবাই ল'ব, যাতে দাঁতনডাল মিহি হয় আৰু ব্ৰাছৰ দৰে হয়। এতিয়া এইখিনি অংশৰে দাঁত আৰু দাঁতৰ গুৰি 5ৰ পৰা 10 মিনিট সময় ভালদৰে ঘঁহিব, যাতে দাঁতনৰ ৰস দাঁতৰ আলুৰ ভিতৰলৈ ভালদৰে সোমাই যায়। এতিয়া দাঁত পৰিষ্কাৰ হোৱাৰ পিছত দাঁতনডাল দুভাগ কৰি এভাগেৰে জিভা পৰিষ্কাৰ কৰিব। ইয়াৰ পিছত পানীৰে কুলকুলি কৰি মুখখন পৰিষ্কাৰ কৰিব। এনেদৰে দাঁতনেৰে দাঁত খহিলে দাঁত পৰিষ্কাৰ হোৱাৰ লগতে মুখখনো পাতল পাতল লাগে। বিভিন্ন গছৰ ডালৰ ভিন্ন সোৱাদৰ বাবে বেলেগ বেলেগ উপকাৰ পোৱা যায়। তাৰ ভিতৰত মধুৰ বা মিঠা সোৱাদযুক্ত দাঁতন হিচাপে বকুল, বটগছ বা বৰগছ, মহুৱা গছ ইত্যাদি। মিঠা সোৱাদৰ বাবে মহুৱাৰ দাঁতন খুবেই উপকাৰী। বৰগছ বা বটগছৰ দাঁতনেৰে দাঁত খহিলে শৰীৰৰ উজ্জ্বলতা বাঢ়ে। তিতা সোৱাদযুক্ত দাঁতন হিচাপে মহানিম তিতা, অমৰলতা বা গিলয়, তুৰা কদম ইত্যাদি। তিতা সোৱাদৰ ভিতৰত মহানিম তিতাৰ দাঁতন খুবেই উপকাৰী। ইয়াত এলকালয়েড আৰু গ্লাইক'চাইড থাকে। সেয়েহে এই দাঁতনেৰে দাঁত খহিলে আমাৰ দাঁতৰ গুৰিত থকা বীজাণু ধ্বংস হয়, লগতে ভোক বাঢ়ে। টেঙা সোৱাদযুক্ত দাঁতন হিচাপে ৰবাব টেঙা বা চুকা টেঙাৰ ডাল, গুগুল, কৰঞ্জ ইত্যাদি ব্যৱহাৰ কৰিব পাৰি। টেঙা সোৱাদযুক্ত দাঁতনত চাইট্ৰিক এচিড, টাইট্ৰিক এচিড আৰু অক্সেলিক এচিড থাকে। এইবোৰে দাঁতৰ গুৰিত লাগি থকা দাগ আৰু মলিবোৰ আঁতৰ কৰি দাঁতৰ আলুৰ ৰোগ হোৱাৰ পৰা ৰক্ষা কৰে, লগতে আমাৰ ৰুচিও বৃদ্ধি কৰে। কেঁহা সোৱাদযুক্ত দাঁতন হিচাপে খৈৰা গছ, জাম, বাবুল ইত্যাদি ব্যৱহাৰ কৰিব পাৰি। কেঁহা সোৱাদৰ ভিতৰত খৈৰা গছৰ দাঁতন খুবেই উপকাৰী। কেঁহা সোৱাদৰ দাঁতনত টেনিন নামৰ এবিধ পদাৰ্থ থাকে। এই পদাৰ্থবিধ কীটাণুনাশক। সেয়েহে কেঁহা সোৱাদযুক্ত দাঁতনেৰে দাঁত খহিলে দাঁতৰ গুৰিত লাগি থকা মলি আঁতৰ হয়, লগতে মুখৰ ঘাঁ ভাল হয় আৰু ডিঙিৰ খুৰখুৰণিও কমে। দাঁতন হিচাপে ব্যৱহাৰ কৰিব পৰা আৰু কেইবিধমান গছৰ ভিতৰত আম, কদম, ডালিম, অৰ্জুন, শিৰিষ, চম্পা গছ, ভোটেৰা, ফুটকলা, জেতুকা, আহঁত, তেজমৈ, আকন ইত্যাদি। আমৰ ডালৰ দাঁতনেৰে দাঁত খহিলে দাঁত উজ্জ্বল আৰু সুন্দৰ হয়। কদমৰ ডালৰ দাঁতনেৰে দাঁত খহিলে শ্ৰীবৃদ্ধি হয়। ভোটেৰা গছৰ ডালৰ দাঁতনেৰে দাঁত খহিলে
দাঁতৰ আলুৰ ৰোগ নিৰ্মূল হয়। অৰ্জুন আৰু ডালিম গছৰ ডালেৰে দাঁত ঘঁহিলে শৰীৰ সুন্দৰ হয়। শিৰিষৰ ডালেৰে দাঁত ঘঁহিলে আয়ুস বৃদ্ধি হয়, ধৈৰ্য আৰু বুদ্ধি বাঢ়ে। চম্পা গছৰ ডালেৰে দাঁত ঘঁহিলে কণ্ঠ পৰিষ্কাৰ হয়, লগতে শ্ৰৱণ শক্তি বাঢ়ে। আধুনিক যুগত দাঁতনৰ ব্যৱহাৰ নোহোৱা হৈ আহিছে যদিও দাঁতনৰ বহুতো গুণাগুণ আছে। সেয়েহে দাঁত দুপাৰি সুন্দৰ, মজবুত আৰু নিৰোগী কৰি ৰাখিবলৈ প্ৰতিদিনে উপকাৰী গছৰ ডাল সংগ্ৰহ কৰাটো সম্ভৱ নহ'লে মাজে সময়ে হ'লেও দাঁতন ব্যৱহাৰ কৰক। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি কৰিলোঁ। যদি ভিডিঅ'টো ভাল পালে সকলোৱে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোক আগলৈ ভিডিঅ' বনাবৰ কাৰণে প্ৰেৰণা দিব বুলি আশা কৰিলোঁ। কৃষ্ণ ৰাম।